নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোৰ ফাৰ্মৰ পৰা এই দুটা ছাগলী মৰিগাঁৱৰ এজন ফাৰ্মাৰে লৈ গৈছে। তেখেতে বহুকেইখন ফাৰ্ম ঘূৰিছিল আৰু বহুকেইজন ট্ৰেডাৰৰ ওচৰতো গৈছিল, ছাগলী চাইছিল, কিন্তু পচন্দ হোৱা নাছিল। আজি এইকেইটা পচন্দ কৰিলে। এইটো মেল হয়, ইয়াৰ বয়স দাঁত ভাগিব আৰম্ভ কৰিছে আৰু খুব গৰম মেলটো। ইয়াৰ পৰা মই অলৰেডি দুজনী ছাগলী ব্ৰিডিঙো কৰাইছোঁ, খুব সুন্দৰভাৱে ব্ৰিডিং কৰে। আৰু লগতে এজনী ফিমেল, এই বয়স 7 মাহ। তাই এবাৰ মাজত কেইদিন আগতে হিটতো আহিছিল, কিন্তু মই ছাৰ্ভিচ দিয়া নাই সৰু হৈ থকাৰ বাবে। আপোনালোকে ছাগলী দুটা চাই কোৱালিটি কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু আহকচোন ফাৰ্মাৰজনৰ অনুভৱ শুনো আমি। তেখেতে এই ছাগলী দুটা ল'লে, মই যি দুটা দেখালোঁ গাড়ীত উঠালে। আহকচোন তেখেতৰ লগত চিনাকি হওঁ আৰু তেওঁ কেনে পালে কি কথা এইখিনি জানো। হয়, আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ নাম আব্দুল হাছান, ঘৰ 2 নং বৰচলা মৰিগাঁও। মই আগতো ছাগলী কিনিলোঁ, এই দুটা আজি ল'লোঁ আপোনাৰ পৰা। এতিয়া আৰু বাকী আৰু আপুনি 3টা ছাগলী দিব মোক। হয়, ছাগলীকেইটা কেনেকুৱা পচন্দ হৈছে আপোনাৰ? ছাগলী পচন্দ হৈছে, ছাগলী আপোনাৰ ভাল ছাগলী, ছাগলীটা মোৰ পচন্দ হ'ল। হয় হয়, আৰু কিবা দাম চাম লৈ কিবা আপোনাৰ মনত কিবা কথা আছে? ভাল দামতে পালোঁ মই, ভাল দামত পালোঁ। ঠিকে আছে, আপুনি সুন্দৰকৈ ফাৰ্ম কৰক, আগবাঢ়ক। আৰু অকল ছাগলী বেচা কিনা বুলিয়ে নহয়, আপুনি যিকোনো ক্ষেত্ৰত যি সহায় লাগে মোৰ লগত যোগাযোগ কৰিব। মোৰ খাদ্য অনুসৰি মই আপোনাক যিমানখিনি পাৰোঁ সহায় কৰিম। তো আপুনি ফাৰ্মিং কৰি ছাকচেছ হওক, সেইটোৱে আমাৰ কামনা থাকিল। থেংক ইউ।